ধুনীয়াকে সেই বেটেৰী ৰিক্সাখন যায় মোক একদম নমাই দিলে মোৰ ইমান খং উঠিছে হ'লে হয় আই সি মানে পইচা তাক 30 টকা লাগে বুলি কৈছিলোঁ মই 10 টকা দিলোঁ মই 10 টকা দিম বুলি কৈছে 20 টকা দিম বুলি পাছত ক'লোঁ তাৰমানে 30 টকাই লাগে মোৰ 20 টকা আছে আকৌ আৰু পইচা নাই এনেই 500 টকা আছে সেইটো আকৌ তাকো গোটাটো দি দিব নোৱাৰে নহয় সেইকাৰণে 20 টকাটো দিম বুলি কৈ সেইখিনি নমাই দিলে কিন্তু 20 টকা লৈ সি গুচি গ'ল আকৌ সিমানটো খোজকাঢ়ি আহিছোঁ মই তাকে আপোনাৰ পিছে ল'ৰা-ছোৱালী কেইটা মোৰ ছোৱালী 3জনী ল'ৰা 3টা আমাৰ হেৰি নাগেশ্বৰী যে আপুনি কৈছিলে নাগেশ্বৰী এজনী মোৰ বোৱাৰী আকৌ সেইটো এটা ল'ৰা আকৌ আৰু এহাল আকৌ আমাৰ ইয়াত নাথাকে সিখন গাঁৱত থাকে সিখন গাঁৱত পথাৰ আছে পথাৰত চোৱা চিতা কৰিবলৈ বৰ দিগদাৰ সেই গাঁওখনৰ মানুহবোৰ মানে ইমান হেৰি নহয় সহজ নহয় সেইকাৰণে মানে একদম পথাৰ আছে ধান চাকি লৈ গুচি যায় সেইকাৰণে তাতে ঘৰ এটা বনাবলৈ আছে তাকে মই কৈছোঁ তই কেতিয়াবা ইয়াত থাকিবি কেতিয়াবা তাত থাকিবি সেইটো কাৰণে তাতে আছে সিহাত আমাৰ ইখন তালে 2টা ঘৰ আৰু এনেকে সিহালো ডাঙৰ হালো আমাৰ লগতে আছে আৰু আমাৰ মোৰ ছোৱালী 3জনী যে এই 2জনী বিয়া দিলোঁ এজনী ঘৰতে আছে বাৰু ঘৰত থকাজনী হেৰি চিলাই দিলাই কৰে আৰু হয় দে আপোনাৰ পিছে কেইটি ল'ৰা-ছোৱালী মোৰ নে এই হেৰি ছোৱালী 3জনী ল'ৰা 2টা এই ছোৱালী হেৰি এইটো কয় ছোৱালী এজনী বিয়া দিলোঁ চহৰত পৰিছে আৰু এজনী মাকত আৰু এই হেৰি এজনী যে মাকহঁতৰ ঘৰত আছে চাকৰি পালে যে তাই আৰু ল'ৰা 2টা বোৱাৰী মোক দেখিলোঁ ল'ৰা 3জনীও আছে এইবাৰ বোৱাৰীজনী বেলেগ খং উঠে এতিয়া এজনীয়ে ভাত বনাবলৈ ধান্দা পালিব সেইটো তাতে ফেৰিয়া ফেৰি লাগিব মই কেনে গুচি আহিছোঁ বুলি কিনো কৰে এবাৰ চাওঁচোন 3জনী ঘৰলৈকে যাওঁ বোলো মানুহটো ঘৰতে আছে বাৰু তেওঁ মানে সুখী আৰু ঘৰতে নিয়ে একে চবৰে বোৱাৰী আমাৰবোৰো একে এতিয়া খুটখাটিত কাজিয়া লাগিয়ে থাকে 2জনী সেইকাৰণে 2টা ঘৰ বেলেগ বেলেগ একেখন চোতালে ঘৰ এতিয়া 2টা বেলেগ বেলেগ আৰু আকৌ বেয়া পাব যে এটা লগত থাকিলে সেইকাৰণে বৰ এটা কাপ হ'ল এতিয়া ধৰি লৈছোঁ 5 দিন মোৰ সৰুটো ঘৰত থাকিল নহয় 5 দিন ডাঙৰটো ঘৰত থাকোঁ 5 দিন আকৌ 5 দিনটো ঘৰত থাকোঁ তেনেকুৱা কৰিব লাগে একেই আজিকালি বোৱাৰী আৰু আজি মই যে সদায় এটা ইমান সোনকালে উঠোঁ একদম 3টা 4 উঠোঁ উঠি পেলাই একদম মুখ হাত চুক হাত ধুই মেলি কাম কৰিব তাহাঁতি নাই 6টা 4টা তেনেকৈ উঠে ইমান জগাই থাকোঁ বোলে আপুনি বোলে কি বোলে উঠে বোলে ইমান সোনকালে গা বেয়া হ'ব বোলে নিয়ত বোলে দিব নালাগে বোলে আপুনি শুই থাকোঁ তেনেকৈ ইমান খং উঠে মোৰ আমি আকৌ ইমান দেৰি শুই থাকিব নোৱাৰোঁ আমি এতিয়া উঠি আহি পেলাই মই একদম মুখ হাত ধুই গ'বলৈ এতিয়া ঠাণ্ডা দিনত এটা বাইদেউ ঠাণ্ডা সোমাই যাওঁ লাহে ৰাতিও ঠাণ্ডা ৰাতিপুৱা ঠাণ্ডা নহয় এতিয়া একদম জুইকুৰা ধৰি লৈ পেলাই বহি লওঁ আমাৰ বোৱাৰীকেইজনীও একেই কিনো ক'ব চবৰে একেই আৰু আজিকালি বোৱাৰী মোৰ এতিয়া ল'ৰাকেইটাও কিবা খং উঠি যায় ইমান দেৰি শুই থাকে এটা ল'ৰা চাকৰি এটা ল'ৰা আকৌ দোকান আছে দেই সেই চাকৰি থকাটোতো টিফিন চিফিন পঠিয়াব লাগে এতিয়া মই কিমান খোৱা বস্তু বনাই টিফিন বনাই দি পঠিয়াওঁ তাহাঁতি নাই ৰাতি শুই উঠি ল'লেহে বোলে কাম কৰি গোটেই যায় একেই আমাৰ বোৱাৰীবোৰ একেই আমাৰ নাগেশ্বৰী বাৰু অকণ ভাল দেই তাইৰ ব্যৱহাৰ পাতিও ভাল তাই সোনকালে এইবোৰ কাম বনো কৰে ময়ো সোনকালে উঠোঁ বাৰু হয়তো আমি আৰু এইবোৰ চাই থকাহে আৰু আমাৰ যে সঁচা কথা ক'বলৈ গ'লে একদম 11টা বজালৈকে গোবৰ থাকেই পেলাবলৈ মোৰ একদম চাই থকা একদম পেলাবও নোৱাৰোঁ কঁকাল এটা বিষ দিছে নাই একদম মই ক'লোঁ নহয় কঁকাল এটা বিষ তললৈ আউজিবই নোৱাৰোঁ এতিয়া মানে চাকৰি গ'লেতো সি গুচি যায় চাকৰিলে আৰু সিটো ল'ৰা দোকানলৈ যাব লাগে আকৌ মানে সি একদম সিও উঠি পেলাই সিবোৰ কাম কৰিব লাগে গৰু চৰু উলিয়াই মেলি মেল চাল দিয়া পৰা ধৰি আকৌ বোৱাৰীও মানে সিহঁতেও কাম সিহঁতিও পাৰি গোবৰকণ পেলাই দিব নপেলাই সিটো ল'ৰা যোনটো মানে দোকান আছে সি একদম চব কাম কৰি 11টা বজাত গোবৰকণ পেলাবলৈ হয় আমি আৰু চাই থকা আকৌ বেছিকৈ কৈ থাকিলে আকৌ এতিয়া বোৱাৰীহঁতে কৈ দিব নহয় আপুনি নিজে পেলাই দিলে আপোনাৰ যদি ইমান দেখি আপোনাৰ গিল লাগিছে তেনেকৈ কৈ দিব নহয় সঁচাকৈ বাই গিল লোৱা কথা নহয় সেইটো আকৌ আমাৰো একেই গোবৰ তেনেকেই থাকিব মই আমাৰ মানুহটোৱে পেলাই বাৰু দেই আমাৰ গোবৰ সদায় কোনো এজনী বোৱাৰী আজিলৈকে পেলাই পোৱা নাই মোৰ মানুহটোৱে পেলাই বেছিভাগ গোবৰ আৰু গিল লোৱা কথা নহয় আকৌ এই গোবৰকণ পেলাই থ'ব লাগে আৰু আমাৰ যে ঘৰটো চফা কৰি যায় গৰু ঘৰটো চফা কৰি থ'ব লাগে আৰু সেইটোৱে আমি চাই থকাহে আৰু বুঢ়ী বয়সত কিনো ক'বা বোৱাৰীৰ লগত কিনো লাগিবা হয় নহয় এতিয়া আকৌ এই হেৰি আমাৰ এতিয়া বাৰু ইমান টেনশ্যন নাই ঘৰ পাতি একদম ল'ৰাতে চাকৰি তাকৰি কৰে নহয় আৰু এতিয়া ইমান অভাৱ চভাৱ নাই হ'লেও এতিয়া যিমান যেনে পুখুৰী মই যিমান যেনে পুখুৰী পাতি গা ধুই ভাল পাওঁ যিমান মটৰ তেওঁ একদম ৱাটাৰ হেৰি ভিতৰতে বাথৰুম ঘৰৰ ভিতৰতে বাথৰুম লেট্ৰিন থাকিলেও মই একদম আৰু বাহিৰত গৈ পেলাই এটা বাথৰুম আছে বাহিৰত বাথৰুম আছে সেইটোতে পুখুৰী পাতি পেলাই গা ধুবা নহ'লে পুখুৰী কাষতে ধুকে মই নোৱাৰোঁ ভিতৰত ধুবাই খাওঁ এইবোৰ পানীকণ নিজে গৰম কৰি বা নিজেই জুইত গৰম কৰি পানীকণ যি গা ধুই ভাল লাগে এইবোৰ কিবা কাৰেণ্টত গৰম কৰা পানী আমাৰ আকৌ টেপ আছে যে এটা বন্ধ কৰি দিলে গৰম পানী ওলাব এটা বন্ধ কৰি দিলে একদম ঠাণ্ডা পানী ওলাব মই সেইবোৰ ইমান ব্যৱহাৰ নকৰোঁ মই নিজে পানীকণ গৰম কৰি ল'বাই সঁচাকৈ আৰু তাকে এতিয়া আমাৰো একেইহে সেইখন আমাৰ এতিয়া নতুনকৈ লেট্ৰিন বাথৰুম বনালে মই সেইবোৰ নুধুওঁ আগৰ যোনটো ধোৱা পুখুৰী পানী এখন গা ধোৱা কথাটোৱে বেলেগ সেইটোৱে আৰু আজিকালি ল'ৰা ছোৱালী যিহে কথা আমাৰ নতুন এজনীকেইটা মানে মোবাইল টিভি মোবাইল আগতে আমি এটা বয়সত আমি খেলোঁ গম পাই দেই ইমান খেলোঁ কৰোঁ আজিকালি ল'ৰা ছোৱালী নাই আমি আগৰ বয়সত যিটো খেলোঁ আকৌ এইবোৰ চেং গুটি টাইম ইমান খেলোঁ তাহাঁতি আজিকালি পাবজি ফ্ৰী ফায়াৰ কৈ কি মোবাইলৰ গেম আকৌ নাতিনী যদি আছে তাই হেৰি সৰু মানে কি অকণমান ডাঙৰ হৈছে তাই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ তাই কি ক'বা তাই মোক হেৰি ক'ব দেই বোলে আইতা বোলে ইনষ্টাগ্ৰামত বোলে লাইভ এটা হৈ আছে বোলে কি
বস্তু এইবোৰ বোলে মোৰ বোলে আজি 10 কে কমপ্লিট হ'ল কি বুজি নাপাওঁ এইবোৰ ওই কি আমাৰ নতুনকে যদি কি ৰীল ফিল হেতু আই থাকিব তাতি দুজনী আছে ইয়াই দুজনী মিলি একদম সাদা মেখেলা আমি ৰীল বনাব কৰ কি মই কলো নহয় ইমান খং উঠে আৰু ধৰণজন বোলে আমি খেলি ফুৰিছিলো চেংগুটি দবা খেল এইবোৰ খেলি ফুৰাবে সেইবোৰ ৰীল বনোৱা খেলা বোলে আকৌ মানে হেৰি আমাৰ ডাঙৰটো ল'ৰা ভাগৰ ছোৱালীকে দুজনী আকৌ সৰুটো ভাগৰ ল'ৰা ছোৱালী লাগে মই কলো নহয় ইমান মোবাইল টিভি অনবৰতে তাকে আৰু কিনো ক'ব আজিকালি ল'ৰা ছোৱালী আকৌ আজিকালি মোবাইল ল'লে নহয় এইবোৰ লকডাউনত অনলাইন ক্লাছ তাকেহে আমাৰ দিনত মানে এইবোৰ নাছিলে তাকে ময়ো একেবাৰে নপঢ়াটো ঘূৰা নহয় বুজিছে নাই মই একদম হাই ছেকেণ্ডেৰী পাছ কৰিম বুলি হয়নে মই আকৌ 10 পাছ পাই মই মেট্ৰিকটো পাছ কৰিলো আৰু তাৰপিছত পঢ়িবলৈ নহ'লে আৰু আমাৰ পিতাহঁতে আমাক বিয়া পাতি দিলে আৰু কৈছে বোলে আমাৰো বোলে যাবলৈ মন আছে বোলে তুমিহে নিনিয়া বোলে আইতাক এতিয়া বোলে আহোঁতে বোলে লথৌকো লৈ আহিব পাৰিলে আৰু বোলে ইয়াৰ মাকহঁতৰ ভনীয়েক যে তাইক বোলে যাবলৈ কৈছে বোলে বহুত দিন তাই বোলে ঘৰ মাকৰ ঘৰ চাগে